কৃষ্ণ আজি হৈছে দ্বিতীয় দিনা আৰু গা পা ধুই ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি ওলালোঁ আৰু ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে গোটেই পৰিৱেশটো মানে এনেকুৱা লাগে যেন তাতেই থাকিম আৰু এয়া আইচক্ৰীম খাই ল'লোঁ চৰ্দিত মাতে ওলোৱা নাই হ'লেও মানে আইচক্ৰীমটো দেখিলে ৰৈ থাকিব নোৱাৰি আৰু আইচক্ৰীম খাই মেলি আমি গ'লোঁ অলপমান বাণিজ্য মেলালৈ তাতে কিবা কিবি চালোঁ আৰু ল'লোঁ আৰু পৰিৱেশটো মই আপোনালোকক দেখাই যাম যিসকলে প্ৰাদেশিক যোৱা নাই তেওঁলোকে অহা বছৰ তেজপুৰত অনুষ্ঠিত হ'ব তালৈ যাব আৰু বহুত বেছি ভাল লাগিব আপোনালোকৰ তাৰপিছত শিবিৰলৈ আহিলোঁ অলপমান ৰেষ্ট ল'লোঁ আৰু এয়া হৈছে শিবিৰৰ পৰিৱেশ আমি কেনেকৈ থাকোঁ বহুতে জানিবলৈ বিচাৰে তাতে শিবিৰ থাকে আৰু তাত নৰা পাৰি থোৱা থাকে আৰু তলতটো মাটিয়ে থাকে কিন্তু আমি ঘৰৰ পৰা যি লৈ যাওঁ তাতে বেডশ্বীট হওক বা মেট্ৰেছ হওক যিয়ে লৈ যাওঁ আৰু যেনেকৈ যাৰ সুবিধা ইমানটো ভালকৈ লৈ যাব নোৱাৰি হ'লেও আমি তেনেকৈয়ে থাকোঁ কিন্তু আমাৰ কেতিয়াও গা বিষ নহয় গা বেয়া নালাগে মোৰতো কঁকাল বিষ আছে হ'লেও মই তাত একো কঁকাল বিষ অনুভৱ নকৰিলোঁ মাটিটোতো সমান নহয় তাতে তেনেকৈ থাকিয়ে ভাল লাগে আৰু কাৰো কষ্ট নহয় তাৰপাছত আকৌ ওলাই গ'লোঁ বহুত ডাঙৰ এটা অঞ্চলত পতা হয় সেয়েহে ঘূৰি শেষ কৰিবলৈ অলপমান অসুবিধা হয় আৰু পৰিৱেশটো বহুত বেছি ধুনীয়া মই কৈছোঁৱেই তাতে নামঘৰ য'ত ভাওনা হৈ থাকে মূল মঞ্চ আৰু ভোজনালয় তেনেকৈ বেলেগ বেলেগ স্থানত বিভিন্ন কাৰ্যসূচী হৈ থাকে আৰু ৰাতি আমাৰ নৃত্য আছিলে সেয়েহে আমি গোটেইকেইজনীয়ে সাজি কাচি ওলাই মেলি গ'লোঁ কেনেকুৱা লাগিছে জনাব আমাক তাৰপাছত আমি খাই দিলোঁ জেলেপি আৰু নাচি মেলি হৈ গ'ল তাৰপিছত আমি অকণমান অনুষ্ঠান চালোঁ আৰু যিমান ঠাণ্ডা হ'লেও কিন্তু মই ভাওনা চামেই আৰু নিজেই নাচি পিনিও আৰু আনকো চাব লাগে তেতিয়াহে কিবা এটা শিকিব পাৰি সেয়েহে অলপমান চালোঁ পাবলৈ সক্ষম হৈছে এই সুযোগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সম্পাদকৰ দ্বাৰা তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আমি সেৱা নিবেদন কৰিলোঁ ৰাইজ এতিয়া মানুহ নাই 2টা বাজিলে আৰু আমি ঘূৰি আছোঁ ইয়াতে ভাওনা চাই ৰাতি 2টাই বাজিলে তাৰপিছত শিবিৰলৈ আহি শুলোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ